কিতাপটোত যদি আপুনি ইয়াত 1500 লিখা আছে আপুনি এইটো 1100 টকাত পাব। CPC কেণ্টিনত কি বস্তু আপুনি কম দামত পাব, কি নাপায়, নোপোৱা বস্তুটো একোৱেই নাই, চব কম দামতে পাব। মানে বাহিৰৰ দোকানত যে টকা দাম প্ৰিণ্টাৰত লিখা থাকে, ইয়াতো যিমান প্ৰিণ্টাৰত লিখা থাকিব তাৰ বহুত সংখ্যক কম দামতে পাব। আৰু মোৰ পিছফালে দেখিব পাইছে এইখন চাইনবোৰ্ডখন, CPC কেণ্টিনৰ চাইনবোৰ্ড। তো তেতিয়াহ'লে বলক। নমস্কাৰ বন্ধুসকল, মই এইটো চেনেলত পুনৰবাৰ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'বলৈ গৈছে আগৰ ভিডিঅ'ত যে মই কৈছিলোঁ CPC কেণ্টিনৰ কথা, আৰু CPC কেণ্টিনত কি পায় আৰু কিমান কম দামত পায়, কিমান দাম লিখা থাকে আৰু কিমান কম দামত পোৱা যায় বস্তুবোৰ, তো আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আগৰ ভিডিঅ'টোত। আজি সেই ভিডিঅ'টোকে বনাবলৈ লৈছোঁ আৰু সেইটোকে দেখুৱাবলৈ লৈছোঁ। তো তেতিয়াহ'লে যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। আৰু মোৰ ফেচবুক পেজ আছে জিতুল গায়ত্ৰী বুলি, আৰু ফেচবুক পেজতো আপোনালোকে ফ'ল' কৰি ল'ব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইবোৰ দেখিছে আপোনালোকে যি পায়, নৰ্মেল দোকানত যি পোৱা যায় চব বস্তু পাব মানে এফালৰ পৰা। আৰু এইবোৰ চাবোন, তেল, চব মানে কিচেনৰ বস্তু মানুহ আৰু চেম্পু টেম্পু এইবোৰ মানে অনেক। ইয়াত বিস্কুটো পাব, আচাৰো পাব, চব পাব। ফেন লাগে, ভিগাৰ্ডো গম পায় আজিকালি। এইখন ভিগাৰ্ডখন গম পায়, যিখন ভিগাৰ্ড ৰিমটৰ দ্বাৰা চলে, এখন ৰিমটৰ দ্বাৰা। আৰু এইবোৰ LED বাল্ব আৰু এইবোৰ চাৰ্লেক্স আৰু এইবোৰ পোৱা যায়। আৰু এইফালে দেখিছে এটা বৃহৎ ডাঙৰ গুদাম সোমাইছে দেই, বিৰাট ডাঙৰ গুদাম। আৰু ইয়াত থাকে তেখেতলোক চেলমেন হয়। আৰু এইবোৰ দেখিছে পেকেজিং, যি একো মানে আপুনি ইয়াত আহিলে কিটকাট, এইটো বিস্কুট, ডাঙৰ বিস্কুট। আৰু এইবোৰ হৈছে চেণ্ডেল। কেই লিটাৰ কুকাৰ? 1.5 লিটাৰ। চাব পাইছে এইটো 1.5 লিটাৰ কুকাৰ হয়। আৰু তাত দাম লিখা আছে 1025 টকা। তো বাহিৰৰ দোকানত যদি এইটো কিনিব যায় কম হ'লেও 900 টকা দিবই লাগিব, হয়নে? কিন্তু ইয়াত এইটো দাম পৰিছে কিমান জানে? 600 টকা দাম পৰিছে এইটো 1.5 লিটাৰ কুকাৰ এটাত। তেতিয়াহ'লে ভাবি চাওক বাহিৰৰ দোকানত আৰু এই দোকানখনত কিমান ডিফাৰেঞ্চ আছে। আৰু এইকেইটা গোটেইকেইটা মিলাই 800 টকা হৈছে। মই ইয়াত দেখাই দিছোঁ দেই আপোনালোকক। এইটো NB চেণ্টটোৰ দাম হৈছে 299, কিন্তু ইয়াত লয় 154। তেতিয়াহ'লে ভাবক বাহিৰৰ দোকানত 299 to 299 ল'ব, আৰু ইয়াত আছে 154। মানে কি বস্তু কিমান কম দামত পোৱা যায় আৰু কি বস্তু পোৱা যায়, মানে এখন ঘৰত দৰকাৰ হোৱা কি বস্তু পোৱা যায়, সকলোবোৰ আজি আমাৰ ইয়াত যিজন অনাৰ মানে থাকে দোকানত, তেখেতক সুধিম। আহক দাদা, কি ক'ব? কি বস্তু পোৱা যায়? দেখাইছোঁ মানে চব বাহিৰৰ দোকানৰ পৰা যিমান দাম থাকে বাহিৰৰ দোকানত আৰু ইয়াত যিমান দাম থাকে বহুত মানে ডিফাৰেঞ্চ হয় ন? কথা পাতিছে অলপ আগত দেখাইছোৱে। এইবোৰ চব বস্তু মানে চব বস্তুৱে কম দামত পোৱা যায়। চব বুলি ক'লে এটা বস্তু এনেকুৱা নাই যিটো মানে প্ৰিণ্টাৰত যিমান লিখা থাকে তাৰ পৰা যদি এটা বস্তু বোলে প্ৰিণ্টাৰত যিমান লিখা আছে সিমান দামতে বেচিছে, তেনেকুৱা বস্তু একো নাই। আপোনালোকে ইয়াত আহিব পাৰে, চব বস্তু কম দামত পাব। এটা বস্তু কম দামত নোপোৱাকৈ নাথাকে। পাবনে কম দামত? খালি আপোনাৰ ডিফেন্স পাৰ্চন মানে পৰিয়াল হ'লে হ'ব, হয় নাই? CRP দিয়া না, তথাপিও দিয়া। আৰু একো বস্তু আপুনি দাম দি কিনিব নালাগে। আৰু ইয়াত আহক, পুলিচ পাৰ্চন হিচাপে এটা বুদ্ধি শিকাই দিছোঁ, আপোনালোকে পুলিচৰ বুলি ক'ব। তো আহিলে চব বস্তু কম দামতে পাব, দামত একো বস্তু নাপায়। মানে বাহিৰৰ দোকানত যিমান দাম, এই দোকানখনত খুব কম। দোকান মানে কেণ্টিন হয়, এখন পুলিচ কেণ্টিন হয়, CPC ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভত আছে। তো সেইটো কাৰণে আপোনালোকক এই ইনফৰমেশ্যনটো দিলোঁ। তো তেতিয়াহ'লে আপোনালোকে যদি ভাবে
বস্তু কিনিবলৈ যাম, খুব কম দামতে পাম, তো তেতিয়াহ'লে আহিব পাৰে ইয়াতে।